ঢাকা জিলাৰ এই বাঁশবাৰী বৃহত্তৰ বাঁশবাৰী অঞ্চলত আমাৰ আদিবাসী সংগঠন আশা আৰু আদিবাসী লোকসকলৰ বিভিন্ন সংগঠনৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত যি কৰম উৎসৱ আদিবাসীসকলৰ জাতীয় উৎসৱ সেই উৎসৱৰ লগত সংগতি ৰাখি এই বাঁশবাৰী LP স্কুল খেলপথাৰ প্ৰাংগণত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কৰম উৎসৱৰ আয়োজন কৰা হৈছে। আজিৰ পৰা দুদিনীয়া বিভিন্ন কাৰ্যসূচী হাতত লৈছে। এই কাৰ্যসূচীৰ আজিৰ প্ৰথম দিনা যি আমাৰ বীৰ বিৰছা মুণ্ডাৰ প্ৰতিমূৰ্তি মাল্যাৰ্পণ আছিলে সেই কাৰ্যসূচী মই সমাপন কৰিলোঁ। কৰম উৎসৱ বুলি আমি সকলোৱে জানো যে কৰম উৎসৱ আমাৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠী যেনেকৈ কৃষিভিত্তিক বিভিন্ন উৎসৱৰ আয়োজন কৰে। বছৰত দুবাৰ তিনিবাৰ আমাৰ কাতি বিহু, খেৰাই উৎসৱ, বহাগ বিহু। এই কৰম উৎসৱো আমাৰ এটি কৃষিভিত্তিক উৎসৱ, আদিবাসীসকলৰ জাতীয় উৎসৱ। গতিকে এই উৎসৱৰ লগত সংগতি ৰাখি এই কাৰ্যসূচীটো সুকলমে পালন হ'ব বুলি মই আশাবাদী। আৰু আদিবাসীসকলৰ দীৰ্ঘদিনীয়া সমস্যা আছিল, যি দাবী আছিল, সেই দাবীও অসম আৰু ভাৰতবৰ্ষৰ চৰকাৰে কিছুদিন পূৰ্বে চুক্তিৰ দ্বাৰা সেই সমস্যাবোৰ সমাধান কৰাৰ কাৰণে এক পদক্ষেপ লৈছে। গতিকে চুক্তিকাৰীসকলকো মই অভিনন্দন জ্ঞাপন কৰিছোঁ। অহা দিনত আদিবাসীসকলৰ যি সমস্যা আছে, বিভিন্ন সমস্যা শৈক্ষিক, সামাজিক, অৰ্থনৈতিক, সেই সমস্যাসমূহ এই চুক্তিৰ জৰিয়তে দূৰ হ'ব বুলি মই আশাবাদী। শ্ৰদ্ধাৰ কোকৰাঝাৰবাসী জনগণ, ইয়াৰ দ্বাৰা কোকৰাঝাৰ পৌৰসভাৰ অন্তৰ্গত অঞ্চলত বসবাস কৰা জনগণলৈ এটা জৰুৰী ঘোষণা আগবঢ়োৱা হৈছে। কোকৰাঝাৰ পৌৰসভাৰ অধীনত প্ৰপাৰ্টি বা হল্ডিং টেক্সৰ সেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কাম পূৰ্ণ গতিত চলি আছে। যিসকলে এতিয়াও সেল্ফ এছেছমেণ্ট বা ৰি এছেছমেণ্টৰ কামবোৰ সম্পূৰ্ণ কৰা নাই, তেওঁলোকলৈ আমাৰ বিনম্ৰ অনুৰোধ, আপোনালোকে অতি সোনকালে অনলাইন যোগে সেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কামসমূহ সমাধান কৰি লওক। তাৰ বাবে আপোনালোকে অনলাইন যোগে প্লে ষ্ট'ৰলৈ গৈ আছাম প্ৰপাৰ্টি টেক্স এপছটো ডাউনলোড কৰি এই এপছৰ দ্বাৰাই আপোনালোকৰ আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰি ল'ব পাৰিব। নতুবা play.google.com/store/apps/ৱেবছাইটৰ জৰিয়তেও আপোনালোকে আপোনালোকৰ কামসমূহ সমাধান কৰিব পাৰিব। যদিহে আপোনাৰ অনলাইন যোগে আধৰুৱা কামবোৰ কৰিবলৈ অসুবিধা পাইছে, তেতিয়াহ'লে আপোনালোকে কোকৰাঝাৰ পৌৰসভাৰ কাৰ্যালয়লৈ গৈ ৱাৰ্ড কমিছনাৰৰ পৰা প্ৰয়োজনীয় আবেদন পত্ৰ অৰ্থাৎ ফৰ্মসমূহ সোনকালে সংগ্ৰহ কৰি লওক। বিতংকৈ জানিবলৈ কোকৰাঝাৰ পৌৰসভা কৰ্তৃপক্ষৰ সৈতেও যোগাযোগ কৰিব পাৰিব। ইতিমধ্যে আপোনালোকৰ সহায়ৰ বাবে মেগা কেম্প কাৰ্যসূচী অনুষ্ঠিত কৰি থকা হৈছে। ধন্যবাদ।